আজি খোৱাত ব্যস্ত এতিয়া খোৱাহে কথা আৰু কি লৈছা তুমি চবেই লৈছোঁ এতিয়া মটন গুড ইভিনিং গাইজ বৰ্তমান মই এতিয়া ৰেডি হৈ ওলালোঁ ৰেডি হোৱাৰ কাৰণটো হৈছে কি আজি ৰাজীৱ আৰু মই গৈ আছোঁ নুনমাটি ফালে এখন বিয়া খাবলৈ আৰু তাত গৈ আপোনালোকৰ ধুনীয়াকৈ বিয়া খোৱা আমি গোটেইবিলাক দেখুৱাম আৰু এতিয়া মই আহিছোঁ ৰাজীৱৰ ৰুমত এয়া ৰাজীৱ মই ৰেডি ব্লেজাৰ চেজাৰ মাৰি পূৰা ৰেডি আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব ধুনীয়া লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব হেণ্ডচাম নহয় কিন্তু ক'ত ভাল লাগিব হেণ্ডচাম বয় ব্লেজাৰ চেজাৰ মাৰিছে আৰু হেণ্ডচাম লাগিছে কমেণ্ট কৰি জনাব ৰেডি লেটছ গো এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট নুনমাটি বুলি গৈ বলক আপোনালোকে ভিডিঅ'টো চাই থাকক বৰ্তমান আমি গণেশগুৰিৰ মেইন পইণ্টৰ আপুনি ধুনীয়াকৈ গিফ্ট ছেট এটা ৰেডি কৰি আছোঁ আৰু গিফ্টটো লৈছোঁ ৰাজীৱ হয়নে বিয়াৰ কাৰণে আমি ধুনীয়াকৈ গিফ্টটো লৈ ল'লা এতিয়া গিফ্টটো দাদাই ৰেডি কৰি আছে ধুনীয়াকৈ ইয়াতে অলপ বেলেগতকৈ আমি কমতে পালোঁ আৰু আপোনালোকে আহক ধুনীয়াকৈ ইয়াতে গণেশগুৰি মেইন পইণ্টতে আৰু গোটেইবিলাক আহিলে গমেই পায় গণেশগুৰিত বাৰু এতিয়া ধুনীয়াকৈ বিয়াৰ গোটেইবিলাক বস্তু পাব ইয়াতে আদি কৰি হয়নে এতিয়া আমি বহুত মানে কথা বাৰ্তা ব্যৱহাৰ পাতি ভাল লাগিলে আপোনালোকো আহিব গণেশগুৰিতে হয় আমি এড্ৰেছটো দাদাই কৈ দিব এড্ৰেছটো কৈ দিয়কচোন আপোনালোকৰ এড্ৰেছটো কোনোবা আহিব পাৰিব ইচ্ছা কৰিলে গণেশগুৰি ফ্লাইঅভাৰৰ তলত আপোনাৰ 23 তলত হোম কেয়াৰ বুলি আছে ঠিক আছে সেই লোকেশ্যন মতে ধুনীয়াকৈ আপোনালোকে আহক আৰু ধুনীয়াকৈ নিজৰ প্ৰডাক্টটো লৈ কেনে আপোনালোকে ধুনীয়াকৈ বিয়া হওক বাৰ্থডে হওক যিকোনো আৰু ঘৰৰ সামগ্ৰী গোটেইখিনি পাব ইয়াতে বলক এতিয়া আমি আজি গৈ থাকোঁ দেখা গৈ আছোঁ গাইছ দিয়া 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 উন্নতি ফালে এয়া আমি এতিয়া চানমাৰি পাম আৰু নাইট ভিউ গুৱাহাটী নাইট ভিউ গুৱাহাটীত ৰাতি কি হয় আমি দেখাই আছোঁ গুৱাহাটী আৰু ইউটিউবত আমি এপিছড আহি আছে বাৰু এটা গুৱাহাটীৰ নাইট ভিউ আমাৰো এই ইউটিউব চেনেলটোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম এতিয়া আমি উৰণীয়া হকী দিওঁ উৰি যাই আছোঁ এতিয়া শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু এয়া চাওক কিমান ভাল লাগিছে ৰাতিৰ পৰিৱেশ আজিলৈ আমি বিয়াৰ লোকেশ্যন আহি পালোঁ হয়নে আহি পালোঁ আৰু বিয়া হৈ আছে চাওক ইয়াতে এয়া ইণ্ডিয়ান অইলৰ ৰিফাইনাৰী মানে ছেক্টৰ 1 মানে ভিতৰত আৰু হয় নহয় ৰিফাইনাৰী যিবিলাক কোৱাৰ্টাৰ চটাৰ আছে এইবিলাক ধুনীয়াকৈ কেম্পাছৰ ভিতৰত বিয়াখন হৈছে আৰু আমি এতিয়া আৰু আমি ভিতৰত গৈ অলপ বিয়াৰ পৰিৱেশ দেখাম বিয়াৰ পৰিৱেশবিলাক দেখাম আমি ধুনীয়াকৈ আৰু ভাল লাগিছেনে আৰু এনে ৰাগ ক'ত চলা এইবাৰ পুৰুৱাত চালোঁ আমি মানে লগ কৰা কৰি হ'ব নোৱাৰিলোঁ মই ঘৰত গুচি গ'লোঁ কাছকাটা চালোঁ আৰু পিংলেশ্বৰত চালোঁ তামান ঘূৰিছে মই ঘৰৰ ফালে গুচি গ'লোঁ লগ কৰা কৰি নহ'লে এইবাৰ ৰাসৰ কাৰণে এয়াই আৰু ৰাসৰ মই এদিনে চালোঁ বাৰু ঠিক আছে আমি এতিয়া বিয়াৰ গোটেই পৰিস্থিতি দেখুৱাই আছোঁ বিয়াৰ বলক আৰু ব'লা এয়া হৈছে বিয়াৰ ভিতৰৰ পৰিস্থিতি এতিয়া আমি ফাৰ্ষ্ট কফি খাব ৰেডি কৰিছোঁ কফি খাই আছোঁ এতিয়া আমি বহিলোঁ বাৰু ডাইৰেক্ট বহি দিছোঁ তাৰপিছত দেৰিকৈ চিনাকি হৈ আছোঁ বাৰু আৰু আগৰ পৰিস্থিতিবিলাক চাওঁ আপোনালোকে ইয়াত ধুনীয়া পৰিস্থিতি বিয়া বুলি ক'লে খোৱাটোৱে মেইন অঁ ঠিক আছে চাওক আপোনালোকে ভাবি নালাগে খাব আহিছোঁ বুলি এয়া চাওক বিয়া ভাল লাগিছে বহুত ডেক'ৰেশ্যনটো বহুত ভাল লাগিছে পনীৰ আজি খোৱাত ব্যস্ত এতিয়া খোৱাহে কথা আৰু কি লৈছা তুমি চবেই লৈছোঁ এতিয়া মটন এইটো কি আছে তোমাৰ চিকেন হ'ব এইটো চিলি ফিছ আৰু পনীৰ আছে চালাড তালাড আছে ধুনীয়াকৈ আৰু গোটেইবিলাক আছে আইটেম ধুনীয়াকৈ এতিয়া আমি ঘৰত খাই লওঁ নে কি খাই লওঁ আপোনালোকে আৰু দেৰিকৈ লগ পাই আছোঁ নে কি দেৰিকৈ লগ পাই আছোঁ খোৱা কথা
বিয়া চিয়া ধুনীয়াকৈ খাই ওলাই আহিলোঁ হয়নে ওলাই আহিলোঁ এতিয়া যাম আৰু তো ঠাইখিনিও বহুত ভাল চাওক ইমান ধুনীয়া ঠাই একদম মানে সুন্দৰ পৰিৱেশ আৰু খানাটো খাই কেনে পালা খানাটো ধুনীয়া হৈছে ইয়াক লাগি খাইছোঁ ইয়াক লৈ খাইছে ঘৰলৈ কিনি খাইছোঁ এতিয়া নাকেদিহে উশাহ লৈ আছোঁ शाबाश बेटा বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু হয়নে নহয় কাৰণ মোৰ আমিও যাব লাগে ইয়াৰ পৰা দেৰি হৈছে গতিকে বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো গতিকে তুমি কিবা ক'বা বিয়া বুলি কৰি অলপ যায়ে তো খালোঁ বহুত ভাল লাগে মই খালোঁ বাৰু এতিয়া আমি ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ পুৰবাৰ লগ পাওঁ এটা নতুন ভাল এটা ভিডিঅ'ত হয়নে নহয় বাই বাই গুড নাইট